হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ যি 5টা গেৰেণ্টি আছিলে, এই 5টা গেৰেণ্টিত তেওঁলোকে টোটেলি ফেলাৰ হৈছে। ইয়াৰ উদাহৰণ স্বৰূপে তেওঁলোকে যি মাটি পট্টা দিয়া কথা কৈছিল 1 নম্বৰত, তেওঁলোকে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে 1 মাহতে মাটিৰ পট্টা দিম বুলি যিটো কমিটমেণ্ট দিছিলে, এয়া সম্পূৰ্ণ তেওঁলোকৰ মিথ্যাচাৰ আছিলে। তেওঁলোকে মিছা কথা কৈছিলে আৰু মিছা কথা কয় বিভিন্ন জাতি জনগোষ্ঠীৰ ভোট তেওঁলোকে লৈছে। এতিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়া আমি সুধিব বিচাৰিছোঁ যে ঠিক আছে বাৰু, তেখেতে 1 মাহত মাটিৰ পট্টা দিব নোৱাৰিলে, তেখেতে ছেকেণ্ড টাইম ক'লে যে 3 মাহৰ ভিতৰত মাটিৰ পট্টা দিম, কিন্তু ইয়াৰ পিছত তেওঁ আকৌ উল্টা আখৰ মাৰি তেখেতে ইলেকশ্যনৰ পিছত মাটিৰ পট্টা দিম বুলি পেলাই ক'লে। ইয়াৰ পিছত আমি কি বুজিব বাকী আছো? যোৱা কাউন্সিল ইলেকশ্যনত তেখেতে সংখ্যালঘু জনগণৰ সহায় লৈ তেখেতসকলৰ ভোট লৈ 28টা চিট পোৱাৰ পিছতো বিজেপিৰ লগত তেখেতে NDA এলায়েন্স কৰিলে। মানে সংখ্যালঘু জাতিৰ লগত যদি গাদ্দাৰ কৰা 1 নম্বৰ ব্যক্তি আছে, তেওঁ হ'ল হাগ্ৰামা মহিলা। এতিয়া আমি লগে লগে দেখিবলৈ পাইছোঁ যে বিজেপিৰ ডাঙৰ ডাঙৰ নেতাবিলাক প্ৰমোদ বড়ো ডাঙৰীয়া আৰু UPবিলাক ভয় খাইছে। কাৰণটো তেওঁলোকে এতিয়া বিজেপিৰ নেতা পালি নেতাই ৰাতিপুৱালে প্ৰমোদ বড়ো ডাঙৰীয়াক টাৰ্গেট কৰাটো আমি দেখিবলৈ পাইছোঁ। তেওঁলোকে কৈছে যে তেখেতে MLA জিকিলেও কি কৰিব। যোৱা 5টা বছৰ BTRৰ যিটো শান্তি শৃংখলাবদ্ধ সকলোকে একেলগে লৈ এনাজৰীৰে খুব ধুনীয়াকে সকলো জাতি জনগোষ্ঠী সমিল মিলকে সকলো জাতি জনগোষ্ঠীৰ যি অধিকাৰ, এই অধিকাৰক গুৰুত্ব দি প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ চলাইছিলে। এতিয়া আকৌ তেখেতে MLA হয় সমগ্ৰ অসমৰ কাৰণে কাম কৰিব বিচাৰিছে। গতিকে বিজেপিৰ নেতাবিলাক যি কথাবিলাক কৈ আছে, এই কথাবিলাক আমি যেতিয়া দেখিছোঁ, আমি চাইছোঁ, বুজিবলৈ চেষ্টা কৰিছোঁ, ৰাইজে বুজিছে যে UPPLক তেওঁলোকে ভয় কৰি এই কথাবিলাক কৈছে। ৰাজ্যসভাত থকাৰ পিছত MLAটো কিয় লাগে বুলি প্ৰশ্ন কৰাটো বহুত ডাঙৰ এটা তেওঁলোকৰ ক্ৰিটিকেল কুৱেশ্যন। আমি এতিয়া কথাখিনি এইটোৱে ধৰিব পাৰিছোঁ যে বিজেপিৰ চেণ্ট্ৰেলৰ যি সভাপতি, ভাৰতৰ যিজন সভাপতি, তেখেতো MP হৈছে, ইয়াৰ পিছতো মানে পাৰ্টিখন চলাই আছে। আৰু আমাৰ ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া যদি অসমৰ কাৰণে কিবা এটা কাম কৰাৰ কাৰণে চিন্তা কৰে, UPPL দৰে ৰাজনীতি দলে কিবা এটা চিন্তা কৰে, এই চিন্তাটোক কিছুমানৰ জ্বলন হয়। মানে তেওঁলোকে অসমৰ কাৰণে বহুতো সময়ত জ্বলন্ত সমস্যাবিলাক সমাধান কৰিব নোৱাৰাৰ কাৰণে আজি প্ৰমোদ বড়োৰ যি উত্থান, এই উত্থানটো ভয় কৰিছে। গতিকে আমি অনুৰোধহে কৰিছোঁ, বিজেপিয়ে ইমান ভয় খাব নালাগে। প্ৰমোদ বড়ো ডাঙৰীয়া ৰাইজৰ কাৰণে কাম কৰিব ওলাই আহিছে। যোৱা 5টা বছৰ BTRৰ কাৰণে কাম কৰিছে আৰু এইবাৰেই বিধানসভাত 15টাত কমচে কম 13-14টা চিট লৈ আমি সমগ্ৰ অসমৰ কাৰণে কাম কৰা চিন্তা কৰি আছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত।